For this
এই সকলোবোৰ পানীৰ তলত থাকিব। গতিকে পুত্ৰ, সেইবোৰ সকলো নষ্ট কৰাৰ বাবে তই এপদ এপদ কৰি সকলো সংগ্ৰহ কৰিব লাগিব। আৰু পুত্ৰ, যেতিয়া মহাপ্ৰলয় শেষ হ'ব, তেতিয়া সেই বেদবেদান্তৰে বিশ্বৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব। তেতিয়া পুত্ৰ, আপুনি স্বৰ্গৰ দেৱতা। লাভ কৰিব নিষ্পত্তি মই মোৰ ডিঙিৰ হাড়ৰ পৰা পৰিচিত আৰু তোৰ মুখমণ্ডলে
মনেই অর্ধাঙ্গিনী Thank you.